নমস্কাৰ জয় শ্ৰীৰাম ভগৱান শ্ৰীৰাম হৈছে ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ আমি ভাৰতবাসী অতিশয় গৌৰৱান্বিত যে শ্ৰীৰামৰ পবিত্ৰ জন্মভূমিৰ তীৰ্থস্থান অযোধ্যাত নিৰ্মাণ হৈছে ৰাম মন্দিৰ এই ৰাম মন্দিৰ বহু হাজাৰ বছৰ আগতে নিৰ্মাণ কৰা হৈছিল কিন্তু দুৰ্ভাগ্যক্ৰমে মোগল ৰজা বাবৰে এই মন্দিৰ ভাঙি নিজৰ নামত বাবৰি মছজিদ নিৰ্মাণ কৰিছিল মছজিদৰ শিলালিপি অনুসৰি সম্ৰাট বাবৰৰ নিৰ্দেশত 1528-29 চনত জেনেৰেল মীৰ বাকিৰ দ্বাৰা এই মছজিদ নিৰ্মাণ হৈছিল 500 বছৰীয়া সুদীৰ্ঘ অপেক্ষা তথা বহু সংখ্যক মহান ব্যক্তিৰ ত্যাগ কৰ্ম ভগৱত প্ৰেম তথা 134 বছৰীয়া আইনী যুদ্ধৰ তথা মহাসংগ্ৰামৰ সফল পৰিসমাপ্তি ঘটিল শ্ৰীৰামৰ আশীৰ্বাদত সমগ্ৰ বিশ্বত এয়া এক অভূতপূৰ্ব বিৰল সফলতা আৰু ভাৰত তথা সমগ্ৰ বিশ্বৰ হিন্দুৰ বাবে এয়া এক সুন্দৰ আশীৰ্বাদ অযোধ্যাৰ ৰাম মন্দিৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে প্ৰথম আইনী যুদ্ধ আৰম্ভ হৈছিল 134 বছৰ আগতে বনোৱাৰ 330 বছৰৰ পিছত আৰম্ভ হৈছিল এই ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ যুদ্ধ 134 বছৰ ধৰি চলিল এই যুদ্ধ 18 শতিকাৰ পৰা অযোধ্যা নগৰৰ এই বাবৰি মছজিদ হিন্দু আৰু মুছলিম সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ কেন্দ্ৰবিন্দু হৈ আছিল 1885 চনত প্ৰথমবাৰ এই বিষয়ত আইনিক প্ৰক্ৰিয়া আৰম্ভ কৰি লক্ষ্ণৌ বেঞ্চৰ দ্বাৰা এলাহাবাদ হাইকোৰ্টত মোকৰ্দমা আৰম্ভ কৰা হৈছিল আৰু পুনৰ শেষৰবাৰৰ বাবে 2002 চনৰ এপ্ৰিলত অযোধ্যাৰ মোকৰ্দমা কৰা হৈছিল আৰু এই আইনী যুদ্ধ 2019 চনৰ 9 নৱেম্বৰত সুপ্ৰিম কোৰ্টৰ ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ সপক্ষে শেষ ৰায়দান দিয়া হয় 1992 চনত বাবৰি মছজিদ ভাঙি পেলোৱা হৈছিল 2020 চনৰ মাৰ্চ মাহত শ্ৰীৰাম জন্মভূমিৰ পবিত্ৰ তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ দ্বাৰা মন্দিৰ নিৰ্মাণৰ প্ৰথম ধাপ আৰম্ভ হৈছিল 1992 চনত বাবৰি মছজিদ ভাঙি পেলোৱা হৈছিল 2020 চনৰ মাৰ্চ মাহত শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ দ্বাৰা মন্দিৰ নিৰ্মাণৰ প্ৰথম ধাপ আৰম্ভ হৈছিল ৰাম মন্দিৰ ভূমি খনন কাৰ্য আৰম্ভ হয় 2020 চনৰ 5 আগষ্টত ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ পৰিচালনা সমিতিৰ দ্বাৰা য'ত 15 জন সন্মানীয় সদস্য আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্দিৰৰ আধাৰশিলা স্থাপন কৰে গুজৰাটৰ সম্পূৰ্ণ পৰিবাৰে এই মন্দিৰৰ ডিজাইন কৰিছে ৰাম মন্দিৰত 392টা পিলাৰ আছে 44খন দৰ্জা আছে 5টা মণ্ডপ আছে সেয়া হ'ল নৃত্য মণ্ডপ ৰংগ মণ্ডপ সভা মণ্ডপ প্ৰাৰ্থনা মণ্ডপ আৰু কীৰ্তন মণ্ডপ মন্দিৰ নিৰ্মাণস্থলীৰ মাটি সমতল কৰা সময়ত এটি শিৱলিংগ স্তম্ভ আৰু ভঙা মূৰ্তি পোৱা হৈছিল মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ উপস্থিতিত 2020 চনৰ 25 মাৰ্চত শ্ৰীৰামৰ মূৰ্তিৰ এক অস্থায়ী স্থানত স্থানান্তৰ কৰা হৈছিল 2024 চনৰ 22 জানুৱাৰী সোমবাৰে ভগৱান শ্ৰীৰামৰ নগৰী অযোধ্যাত ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব এই উপলক্ষে বহুলভাৱে প্ৰস্তুতি চলিছে অযোধ্যা নগৰীত তথা সমগ্ৰ ভাৰতত বিশ্বৰ সমগ্ৰ হিন্দুৰ বাবে এয়া হ'ব এক বিশ্বাস আৰু আস্থাৰ ধৰ্মক্ষেত্ৰ সমগ্ৰ ভাৰতবাসী এতিয়া আগ্ৰহেৰে অপেক্ষা কৰিছে এই ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ শুভ দিনলৈ শুভক্ষণলৈ আহক আমি সকলোৱে শ্ৰীৰামৰ আগমনৰ বাবে মন প্ৰাণ স্থান পবিত্ৰ কৰি দীপাৱলীৰে অন্ধকাৰ দূৰ কৰি শ্ৰীৰামক আদৰণি জনাওঁ জয় শ্ৰীৰাম নমস্কাৰ